কৰিছে মই পটককৈ চাই আহোঁগৈ নহ'লে আৰু মানে মা কি যে হ'ব নহয় একদম মোবাইলটোও চাব নোৱাৰোঁ মানুহটোলৈও অকণমান ফোন এটা যদি কৰোঁ বুলি ভাবোঁ নহয় তাকো কৰিব নোৱাৰোঁ পাই কি যে হ'ব নহয় মই পটককৈ মায়ে কি কৰিছে মই চাই আহোঁগৈচোন ৰ তেতিয়া মই আহি পেলাই মানে শুহি চাওঁ মানে যাওঁ মোৰ পিছে পিছে লাগি থাকে নহয় নহ'লে চাওঁ মায়ে মানে কিতাপ পঢ়ি আছে এতিয়া মই অকণমান পটককৈ গৈ পেলাই শুই লওঁগৈ হেল্ল' হেল্ল' অঁ কি কৰি আছা ইমান দেৰিৰ পৰা মই ফোনটো লগাই আছোঁ তুমি অথনিৰ পৰা ফোনটো ধৰিব পৰা নাই ন মা ক'ত মা মানে ক'ত থাকিব মা মোৰ পিছে পিছে লাগি থাকে জানা একদম মোৰ একদম আমনি লাগি যায়গৈ একদম মই কৈছোঁ নহয় কিনো কৰিম এতিয়া মোক মায়ে মাতেহে লাগে আৰু কি কৈছা তোমালোকৰ তাত নেটৱৰ্কটো বেয়া নেকি বাৰু ইমান কম মানে মাত আহে নহয় তোমাৰ একদম ফোনটো কটা সদায় খালি তোমাৰ অকল বেয়াতে থাকে আৰু দেই একদম নেটৱৰ্ক পোৱা জেগালৈ মই ওলাই যোৱা না প্লিজ তোমাৰ কাৰণে মই চোৱা ফোনটো কৰিবৰ কাৰণে কিমান চিপিয়াই থাকোঁ ঘৰত থকা দিনটো যে মোৰ কাৰণে বৰ বৰ হয় জানানে আৰু তোমাক মানে মই এদিন নেদেখিলেই মই থাকিব নোৱাৰোঁ বাই মোৰ সঁচা কি যে লাগে নহয় হয় নি তোমাক মই এদিন আকৌ হেৰি নহয় কাইলৈ মানে মই তোমাক লগ কৰিব বিচাৰোঁ তুমি আহিব পাৰিবা নাই হয় নি ৰ'বা দেই মই আকৌ ফোন কৰিম ৰ'বা দেই মায়ে মতা নিচিনা শুনিছোঁ চাওঁচোন ৰ'বা তুমি ৰাখাচোন দেই মই আকৌ তোমালে ফোন কৰি আছোঁহি এই ছোৱালীজনীৰ পৰা মোৰ উপায় নাইকিয়া হ'ল আৰু দেই কি কৰিম নহয় একো মানে মই গম নাপাওঁ অথনিৰ পৰা মই এই বুঢ়ী মানুহজনীয়ে কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছে ইফালে চেঁচা এইটো ঠাণ্ডাত থাকিব পৰা নাই একদম ভৰিয়ে হাতে মোজা গাত কাপোৰ লৈও মই শান্তি পোৱা নাই ইমান চেঁচা লাগিছে এই মানুহজনীক বোলে ছোৱালী এজনী তুলি থৈছোঁ ইমান ডাঙৰ হ'ল তাই বোলে চাহ অকণকে দিওঁচোন বোলে এই ফুট গধূলিলৈকে এতিয়ালৈকে শুই আছে সন্ধ্যা দবাকো মাৰি গ'লগৈ তাই বিচনাত পৰি আছে নে ক'ৰবাত ঘূৰিয়ে ফুৰিছেগৈ ঠিক নাই এতিয়া মই গমেই নাপাওঁ তাইক মই মাতিলেহে গম পাম ক'তনো সোমাই আছেগৈ এতিয়ালৈকে মানে তাই বোলে অথনিৰ পৰা মানে এই ছোৱালীজনীক মানে কি ক'ম নহয় ছোৱালী মানুহ তুলিলে কোনো লাভ নাই মানুহে কয় ছোৱালী থাকিলে ভাল এতিয়া মই বুঢ়ী মানুহজনীয়ে অথনিৰ পৰা কাম কৰি চেঁচাখনৰ হাত চাত এইবোৰ গোটেই চেঁচা হৈ গৈছেগৈ ঠাণ্ডাত মই মানুহজনী থাকিব পৰা নাই মই অথনিৰ পৰা ময়ে বিচনালৈ যোৱা নাই বুঢ়ী মানুহজনী তাই গৈ পেলাই বিচনাত উঠিছেগৈ বিচনাতে উঠিছেগৈ নে ক'ৰবাত পংপঙাই ফুৰিছেগৈ নে মই একো গম নাপাওঁ মাত বোল নাই মানে ক'ত গৈ সোমাই আছেগৈ মই গম চম নাপাওঁ তাই বোলে এই বুঢ়ী মানুহজনীক চাহ অকণমান দিওঁচোন ইমান কষ্টকৈ তোলা কি লাভ হৈছে বাৰু কাম এখনতো কোনো সহায় নায়েই নিজে চব কৰিব লাগে ৰচোন এইজনীনো কেনি গ'লগৈ কওঁ চাহ অকণ ইমান খাবলৈ মন গৈছে গোটেই চেঁচা হৈ গৈছেগৈ গা চাহ বোলে জুনুকা জুনুকা এজনী কেনি গ'ল মাত বোলো শুনা নাই ঘৰৰ ভিতৰত নাই নে কি কৰি আছেনো তাই যাওঁচোন চাই আহোঁগৈ ক'ত আছে এজনী শুই আছা মই এই বুঢ়ী মানুহজনীয়ে ঠাণ্ডাত গোটেই কাপোৰ কাঁহী বাতি ধুই মেলি গোটেই গোট ঘৰখনৰ কাম কৰিলোঁ তুমি ফুচনি মাৰি ইয়াত শুবলৈ আহিছা নে কি কৰি আছা ফুচু কৰি থকা শুনিছোঁ নে শুইছনে নে কি মোবাইলতহে কিবা ফুচু কৰি আছ কি কৰি আছ চাওঁ তই কি কৰি তই এইবোৰ কি কৰি আছ চাওঁ কি কৰি আছ চাওঁ ফুচু যে কৰি আছ কি টোপনি ধৰিছেনে নে মোবাইলতহে ফুচফুচাই আছ ঐ তই গম পাৱ নাই গম পাৱ নাই তোক যে মই জগাই আছোঁ নে তই এনেই ভেকচন ধৰিহে শুই আছ ৰচোন চাওঁ এই কিনো কৰি আছ চাওঁ কি হ'লনো বাৰু তোমালোকৰ
ঠাণ্ডা লাগিছে অকণমান শুবলৈ আহিছোঁ তোমালোকৰ পৰা মোৰ শান্তি নাই ন অকণো শুবলৈ নিদিয়া তোমাৰ নিজৰ ছোৱালীজনীলে অকণো বেয়া লাগেনে বাৰু মাক কোৱাচোন ইমান মানে মোৰ লোকৰ ছোৱালীবোৰ ইমান মৰমত ৰাখে মোক মানে অকণমানো তুমি খোৱাটো ভাল নোপোৱা ন কেলে এনেকুৱা কৰি থাকা বাৰু অকণমান যোৱাচোন যোৱা মোক অকণমান শুবলৈ দিয়া নে মই অকণমান শুই লওঁ কি হ'লনো কি গাই আছা হা কি গাই আছা মইতো কি কৰি আছো হা মোবাইলত মই কি কৰি আছো মোক কোন মোবাইলটো দেখিলা চোৱাচোন ইয়াতনো কোন মোবাইল দেখিলা তুমি কোন মোবাইলটো দেখিছা নি বাৰু হা মই কোন মোবাইলটোত কথা পাতি থাকো মই মোবাইল নুচুৱে হাতেৰে তুমি অকল মোক খালি মোবাইলটোৰ কথাকে কৈ থাকা সদায় মই কোনটো মোবাইলটো চুইছো বাৰু মোবাইল মোৰ হাতত নায়েই মই সদায় নলয় মই সোধা মানুহজনীয়ে হেৰি কৰোঁ মোৰ মোবাইলৰ লগত কোনো কানেকশ্যনেই নাই জানা মই আজিলৈকে মোবাইল নলওঁ মই যি আৰু কলেজলৈ যাওঁতে মোবাইলটো হাতত লৈ যাওঁ এয়া তাৰপিছত তাতে থওঁ এতিয়ালৈকে নাই মই নলওঁ নহয় এনেকৈ মোবাইল মা তুমি এনেই হেৰি পাওঁ মই এতিয়া শুইহে আছোঁ ফুচফুচাই তুমি পাৰিছা মই কথা পাতি আছোঁ ফুচফুচাই মই নাকেহে ফুচফুচাই আছোঁ বেছি টোপনি ধৰিছিলা আকৌ সেইকাৰণেহে তই সেদে গ'লে নহ'ব গম পাইছ নাই তোক মই এজনী ছোৱালী কিমান মই তোক মৰম কৰোঁ কচোন তই বা মোক অকণমানো সহায় কৰি দিব নোৱাৰনে মই আকৌ তই ভাবিছিলোঁ ক'ৰবাত গুচিহে গ'লি ইমান বুককে সোমাই আছ নে তই ভিতৰত ৰুমটোৰ ভিতৰত হা সেইকাৰণে তহঁতক অকলশৰে ৰুম সাজি দিবই নাপায় গম পাইছনে ৰুম এটা সাজি দিলোঁ কাৰণে তই ইমান বুককে মানে সোমাই আছ মানে মই এনেকৈ দিলতো তই সাৰ পোৱা নাই তাৰপিছতে তই সন্দেহতে সাৰ পাই গ'লি তাৰমানে এইটো কি ইনফেকশ্যন ধৰি শুই আছিলি নাই তই কাৰ লগত ফুচ কৰি আছিলি হা তহঁতৰ ছোৱালীবোৰক কিন্তু দেই মই মানিছোঁ আৰু তহঁতৰ ছোৱালীবোৰক কিন্তু মই মানিব লাগিব দেই তহঁতি যে এনেকৈ মানুহক হেৰি কৰিব পাৰ মই ভবাই নাছিলোঁ মা দেউতা তহঁতি মৰম চেনেহ অকণো নুবুজ কাৰ লগত কথা পাতি আছিলি চাওঁ তই কাৰ লগত কথা পাতি আছিলি চাওঁ এয়াহে হা মোবাইল নাই চোৱা হা তই মোবাইল নাই চোৱা বুলি মোক ফাঁকি দিবলৈ আহিছ তই কলেজলৈ যাওঁতেহে মোবাইল ল এতিয়ালৈকে তই মোবাইল নলয় মোক কথা ক'বলৈ আহিছ মই কি বুজি নাপাওঁ হা তহঁতৰ দেশ দুনিয়া এইখন কেনেকৈ চলিছে মই গম নাপাওঁ এইটো তেতিয়াহ'লে তোৰ মোবাইল ক'ৰ পৰা সোমালি হা অথনিৰ পৰা তাৰমানে তই মাৰক ফাঁকি দি পেলাই লেপৰ তলত সোমাই ফুচফুচাই খোৱা নিচিনা ভেকচন ধৰি পেলাই কোন পৰিয়ালৰ লগত তই কথা পাতি আছিলি হা কোন পৰিয়ালৰ লগত কথা পাতি আছিলি এইটো কোন এইটো কি বাবু বুবু নে কি লিখি থৈছ কোন হয় এইটো হা এতিয়া তহঁতক ভালক বুলি কলেজলৈ মই পঠিয়াইছোঁ পঢ়গেচোন যা দুটা কথা শিক ভাল মানুহে ঘৰলৈ যাবি আমাৰ জপইচা হ'ব হা এইবোৰ কি তহঁতি মানুহৰ লগত হেৰি কৰি আছ কোন হয় এইটো হা কোন হয় তহঁতি তই সকলো আমাৰ মান সন্মান ইজ্জত সকলো হানি কৰিবি তই যেতিয়া জানিবি তই এইবোৰৰ লগত যদি কথা পাতি আমাৰ মান সন্মান ইজ্জত হানি কৰিবলৈ হয় তই মাত্ৰ এইটোকহে পাবি গম পাইছনে এইটোকহে পাবি কিন্তু পিছত বাপেৰকে মোকে কিন্তু তহঁতি নাপাবি দুখত পৰিলে পিছত আমাক নকবি আমি তহঁতক পঢ়িবলৈ পঠিয়াইছোঁ ভাল কথা এটা ক তই ফাঁকি দি লেপৰ তলত সোমাই মোবাইল চাই কি চিনি নোপোৱা মানুহবিলাকৰ লগত কথা পাতি প্ৰেম প্ৰীতি কৰ কৰি এদিন তহঁতি নিজে ধ্বংস হবি পিছত আহি পেলাই দুখত পৰিলে তাৰপিছত মাৰৰ ওচৰলৈ ঘূৰি নাহিবি কিন্তু আমি খুৱাব নোৱাৰোঁ নিজে পচন্দ কৰিছ নিজে গুচি যাবি নিজে ধ্বংস হ'ব খুজিছ নিজে ধ্বংস হবি বুজিলি না আমাক একো কৰিব নোৱাৰে কি কৰ তহঁতি হেৰি কৰ মাৰক অকণমান সহায় কৰি দিব লাগে গম নাপাওঁ এজনী ছোৱালী ভালকৈ নিও দিম নহয় তহঁতি শিক্ষা ল ভালকৈ পঢ় অকণমান কাম বন কৰ ঘৰত দুটা কথা শিকি লৈ এনেও ছোৱালী তুলিছোঁ যেতিয়া এঘৰলৈ উলিয়াই দিমেই এইবোৰ তহঁতি কৰি নিজৰ বিপদটো নিজে আজি দেশ দুনিয়া এইখন কেনি চলিছে তহঁতি নাই দেখা হা নাই দেখা নিজৰ জীৱনটো নিজেই ধ্বংস কৰিব খুজিছে কি কৰ মই গম নাপাওঁ পিছত মোক দুখ নিদিবি গম পাইছ নাই উঠিয়া এতিয়া তৎক্ষণাত তই উঠিয়া তোমালোকৰ পৰা শান্তি নাই আৰু দেই মোৰ হা এইটো মোৰ নিজৰ লগৰ বন্ধুহে মই বন্ধু এটাৰ লগতহে কথা পাতিছিলোঁ মইনো কোন মানুহৰ লগত কথা পাতিছোঁ তুমি এনেই মোক এনেকুৱাখন কেলে কৰিছা বাৰু হা কেলে কৰি আছা
তুমি একেবাৰে যোৱাচোন, যোৱা মোক অকণমান শান্তিত থাকিবলৈ দিয়া, যোৱা মোক অকণমান শুবলৈ দিয়া আৰু মোক অকণমান শান্তিত থাকিবলৈ দিয়া। কি আৰু তোমাকে চব কথা কৈ কৈ পেলাই মই কি হেৰি কৰিব লাগিব নি? মই ফোন এটাও কাৰোলৈ কৰিব নোৱাৰো ন? তোমাক যেনিবা মই ক'লোৱে মই ফোনটো নাই কৰা বুলি, তুমি ইমান মোৰ পিছে পিছে ঘূৰি পেলাই ফোন চাবলৈ আহি গ'লানে? ইমান তুমি মোৰ পিছে পিছে ঘূৰি ফুৰিছাহি, ফোনৰ পিছে ইমান তুমি মোক পিছত ঘূৰি ফুৰিবলৈ তোমাৰ কি দৰকাৰ? মই কিনে অকণমান শান্তিত থাকিব নোৱাৰিম ন তোমাৰ পৰা? এইটো মোৰ বন্ধুহে, সকলো মানে কথা পাতিয়েই দেখোঁ। মই তোমাক ফাঁকি কথা কৈছিলোঁ হয়, তোমাক মই অকণমান কৈছিলোঁ হয় ফাঁকি, মই ফোন নাই কৰা, কিন্তু তুমি ফোন পালাই যেনিবা। এইটো কি ডাঙৰ কথাটো হ'ল বাৰু? তুমি যেন ইমান মোৰ পিছত লাগি থাকা নহয় মা, তুমি একদম এনেকৈ যে কোনো মাক আৰু ছোৱালীৰ পিছত লাগি নুফুৰে দেই। মই তোমাক খুব বেয়া পাইছোঁ মা, সঁচাই খুব বেয়া পাইছোঁ। তুমি এতিয়া যোৱাচোন, যোৱা মোক অকণমান শুবলৈ দিয়া, তুমি এতিয়া যোৱা। হেল্ল', অঁ জানা আজি মায়ে মোক একদম ধৰা পেলাই দিছে নহয়। মাক এতিয়া মই উলিয়াই পঠিয়াই দিছোঁ, মায়ে মোক আজি মাৰিছেও, খুব মাৰিছে, শুবলৈকে দিয়া নাই। অঁ তুমি কি কৰিবা বাৰু কোৱাচোন? সঁচা তুমি বাৰু মোক নি সঁচাকৈ দুখত দিবাগৈ নি বাৰু? দুখ নিদিবা কিন্তু দেই। মই চোৱা, মোৰ ঘৰৰ একমাত্ৰ ছোৱালী আৰু মই ইমান দুখ কিন্তু সহ্য কৰিব নোৱাৰিম। সঁচাকৈ তুমি পাৰিবা নাই বাৰু? হয় নি? মই জানা তুমি যেতিয়া তুমি নাথাকা ন, মই 1 মিনিট সময় মই থাকিব নোৱাৰোঁ জানানে? সেইকাৰণে মই তোমাৰ ছবিখনকে সদায় চাই থাকোঁ। এতিয়া মই তোমাক নাই দেখা, মই এতিয়া মানে মই তোমাৰ ছবিখনকে চাই চাই শুই আছোঁ। খুব ভাল পাওঁ। তোমাৰ অবিহনে মই অকণো থাকিব নোৱাৰোঁ। তোমাৰ ঘৰত মোক দিবনে বাৰু? হয় নি? ঠিক আছে বাৰু, তেতিয়াহ'লে মই সদায় তোমাৰ ছবিখন যেতিয়া ঘৰত থাকোঁ তোমাৰ ছবিখনকে চাই চাই মই শুই থাকোঁ জানা। খুব মাৰিছে মায়ে। ঠিক আছে, তুমি মোক কি কৰিবা? হয় নি? ঠিক আছে, আমি তেতিয়াহ'লে কাইলৈ তুমি ক'ত থাকিবা? চাৰিআলি? হয় নি? ঠিক আছে, মই তালৈকে যাম তেতিয়াহ'লে। ঠিক আছে, আমি তেতিয়াহ'লে কাইলৈ তুমিয়ে মই তেতিয়াহ'লে কাইলৈ মই বিয়া পাতি গুচি যাম, হ'ব? মই কাইলৈ চাৰিআলি দৌৰি থাকিম, তুমি তালৈকে আহিবা। ঠিক আছে? মই এতিয়া তোমাৰ চোৱা ছবিখনকে লৈ তোমাৰ মই ফটোখনকে লৈ পেলাই এতিয়া মই শুই আছোঁ। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। চুম এটা খাই দিছোঁ, মই তোমাৰ এই ঘৰতে চুম এটা খাই দিছোঁ। আই লাভ ইউ, আই লাভ ইউ। কাইলৈ তেতিয়াহ'লে মই তোমাৰ ওচৰলৈ তেতিয়াহ'লে মই কাইলৈ চাৰিআলিলৈ যাম দেই। ঠিক আছে, আই লাভ ইউ, আই লাভ ইউ।